গুড মৰ্ণিং এভৰিৱান, সকলোকে পুনৰবাৰ মোৰ চেনেলত স্বাগত জনাইছোঁ। আৰু গৈ আছোঁ আজি বিয়া এখন খাবলৈ। ক'ত কি দেখাই যাম, চাই যাব। এয়া পিন্ধি ল'লোঁ, ভিনদেউৱে দিয়া গিফ্ট। মোৰ বাৰ্থডেত দিছিলে মোৰ ভিনদেউৱে। আজি ইয়াক পিন্ধি ল'লোঁ, এতিয়া যাওঁ বিয়ালৈ, চাই যাব। এতিয়া ফাইনেলি ওলালোঁ, মা, মই, বৰমা আৰু মোৰ বা। আমি 4জন ওলাইছোঁ আৰু আজি বিয়া খাবলৈ। আৰু বৰযাত্ৰী আহিব বহুত দূৰৰ পৰা। বহুত দূৰ বুলি ক'লে মানে বেলেগ এখন দেশৰ পৰা, মানে নেপালৰ পৰা আহি আছে। আমি যাওঁ, বহুত এক্সাইটেড। কি হয় চাই যাব শেষলৈকে। আৰু আজিকালি নতুন নতুন এক্সপিৰিয়েঞ্চ কিছুমান কৰিছোঁ। মেখেলা চাদৰ পিন্ধি গাড়ী চলাবও মানে পাৰিছোঁ আৰু। যি কি নহওক, এইফালে বা ভিডিঅ' কৰি আছে, মই, মা আৰু বমা বহিছে পিছফালে। আৰু যাওঁ এতিয়া, আমি চাই যাব শেষলৈকে। চিনাকি পথ সেই আগৰ ভিডিঅ' এটাত দেখাইছিলোঁ মই। এই ৰোড, এইটো হৈছে ৰিজাৰ্ভ, হাঁহকাটি ৰিজাৰ্ভ। মানে আমি গৈ আছোঁ বিয়া এখন খাবলৈ হাঁহকাটিত। আমাৰ নিজৰ মানুহ, ঘৰৰ মানুহ, তেওঁলোকৰ ঘৰত গৈ আছোঁ বিয়া খাবলৈ। বাৰ বিয়া, মোতকৈ ডাঙৰ বা, তাৰ বা বিয়াৰ খাব গৈ আছোঁ। আৰু এই ৰিজাৰ্ভখন সদায় ভাবোঁ ইয়াত নামি পেলাই ফটো চটো শ্বুট কৰিম কিবা, কিন্তু অকণমান ভয় লাগে ইয়াত। এইফালে গাড়ীও আহি আছে। এনেকৈ গৈ আছোঁ আৰু একেবাৰে বিয়া ঘৰৰ পৰাই দেখাম। ফাইনেলি এয়া মণ্ডপ দেখিব পাইছে। আমিও আহি পালোঁ, অলপ মানুহ আহি আছে। আৰু দৰাও আহি পালে। দৰা ঘৰৰ মানুহ, আমাৰ এইফালৰ মানুহ মিলি পূৰা ভিৰ হৈ গৈছে। কিবা এটা নিয়ম কৰি আছে আৰু। দৰা আছে মাজত, আৰু কইনাৰ লগতে কইনা ঘৰৰ সকলো ককাই ভাই, মামা মামী, খুৰা খুৰী, মা দেউতা সকলোৱে ঘূৰিব লাগিব কিবা কিবি বস্তু লৈ। কিবা মানে নিয়ম থাকে, এয়া আমাৰ সম্প্ৰদায়ৰ লোকসকলৰ কিবা বিশেষ নিয়ম। সেই নিয়মটো এতিয়া ইয়াত কৰি আছে তেওঁলোকে। আপোনালোকে দেখিব পাইছে। দেখাই দিওঁ, আপোনালোকে জানে যিহেতু, বহুতখিনিয়ে দেখিছেই, জানেই, কিন্তু নেদেখাসকলেও মানে কৈ দিছোঁ আৰু। এই আছিল আমাৰ ফাৰ্ষ্ট নিয়ম, ইয়াৰ পৰা ষ্টাৰ্ট হয়। আৰু এইটো এটা চবতকৈ ডাঙৰ নিয়ম। এয়া দেখিছে আপোনালোকে, ছোৱালী মানে কইনাৰ দেউতাই ল'ৰা দেউতাকক নিজৰ ঘৰলৈ আদৰণি জনাইছে, ফুলাম গামোচা পিন্ধাইছে। আৰু এয়া এটা বিশেষ ৰিচুৱেল থাকে যে ল'ৰা ঘৰৰ সকলো মানুহক ছোৱালী ঘৰৰ মানুহে ইয়াত মানে আদৰণি জনাইছে আৰু নিজৰ ঘৰলৈ, সেইটো। আৰু এইফালে দৰাকো অকণমান ফুট লগাই মেলি দিছে। আৰু এইটো চাউল ছিটিয়াইছে, পগ পূৰা ভাল লাগে আৰু দেখিবলৈ। আৰু এটা কথা মন কৰিব, যিমান মানুহ আপুনি ফুলৰ মালা পিন্ধি থকা দেখিছে, তেওঁ সকলো হৈছে দৰা ঘৰৰ মানুহ, আমাৰ বৰযাত্ৰীসকল। এয়া কইনাৰ লুক দেখাই দিছোঁ আৰু। আমাৰ কইনা ৰশ্মি বা, দেখিছে, তাই এতিয়া বহিব মণ্ডপত। নিয়মবোৰ এতিয়া আৰম্ভ হ'ব। এইবাৰ আহিলে আমাৰ ভৰি ধুওৱা নিয়ম। দৰা কইনাক ছোৱালী ঘৰৰ সকলো মেম্বাৰসকলে ভৰি ধুৱাব লাগে। এতিয়া হৈ আছে, এতিয়া ভৰি ধুৱাব চবেই। প্ৰথমে ষ্টাৰ্ট হ'ব মা দেউতাৰ পৰা। আমাৰ কইনাই কান্দিব ল'লেই মা দেউতাই ভৰি ধুৱাই আছে যিহেতু। ভৰি ধোৱা নিয়ম শেষ হৈ গ'ল। এতিয়া আহিলে কইনা, দৰা বহিছে। এতিয়া ষ্টাৰ্ট হ'ব হোম পুৰা নিয়ম। যিমান পাৰোঁ দেখাই যাম, চাই যাওঁগৈ আৰু। বিয়া খালোঁ চালোঁ। মোৰ লগত সদায় এনেকুৱাই হয়, পিন্ধি আহোঁ হিল, কিন্তু যাওঁতে হাতত লৈ যাওঁ। ভৰি কাটি অৱস্থা নাই, একেবাৰে মানে উপায়হীন হৈ গৈছোঁ আৰু। আজিৰ দিনটো ভালদৰে ইয়াত স্পেণ্ড কৰিলোঁ। এতিয়া ওলাইছোঁ আৰু ঘৰলৈ বুলি। নমস্কাৰ, গুড মৰ্ণিং জনাইছোঁ সকলোকে। আৰু আজি দেউতাৰ স্কুললৈ যাম, যিহেতু গুণোৎসৱ। আৰু মোক আৰু বাক মাতিছে, গা পা ধুই ৰেডি হৈ গ'লোঁ, যাওঁগৈ আৰু। এতিয়া যাম। মায়ে পূৰা পিছফালে কাপোৰ শুকাই থৈছে, কালি ফুৰিব গৈছিলোঁ। আৰু এতিয়া যাওঁ, বা ৰেডি হৈ আছে, চাই যাব। আৰু যিহেতু মই চুলিখিনি ধুই আহিছিলোঁ, একেবাৰে শুকোৱা নাছিলে, সেইকাৰণে ভাবিলোঁ মেলিয়ে দিওঁ। গৈ আছোঁ আৰু, যিহেতু 9 কিলোমিটাৰ আছে। 9 কিলোমিটাৰ এয়া পামগৈ অলপ পিছত। আৰু চাই যাব। গুণোৎসৱত দেখাব পাৰিম নাই সেইটো ঠিক নাই, কিন্তু গৈ লওঁ, তাত পাই লওঁ কি হয়। এই আহি পালোঁ। আৰু এতিয়া গাড়ীখন একেবাৰে ফিল্ডৰ ওপৰত উঠাই দিওঁ। ইয়াত অলপ খলা বমা আছে, একো নাই, পাৰোঁ। ইয়াত দূৰৰ পৰা দেখিছোঁ গুণোৎসৱৰ পোষ্টাৰ এখন, দুফালে কাটি ধুনীয়াকৈ লগাই দিয়া হৈছে। সজাই পৰাই তুলিছে আৰু চবৰ স্কুল। এদিন দেখাইছিলোঁ, আমাৰ স্কুলখনৰ পিছফালে আমাৰ ঘৰ আছিল, আৰু ইমান তলতে বগলী লাগিছিল। ভাবিলোঁ উঠাই লওঁ, ভালকৈ পকাও নাই, এটা দুটা পকিছে, দেখালোৱে আপোনালোকক। কিমান ধুনীয়াকৈ এটা পকি আছে, খাই দিওঁ আৰু।
একদম এইফালে কাহ হৈছে আৰু তাৰ ওপৰত শিলগুটি মাৰি মাৰি বগৰী পাৰি আছে বাই আৰু গালি খাব আজি। চ' ফ্ৰেণ্ডছ আপোনালোকে দেখি থাকে মই এইটো জেগাটো আগে পিছে দেখাই থৈছোঁ। ইফালে দেউতাৰ স্কুল আৰু দেখাইছিলোঁ মই। চ' ফ্ৰেণ্ডছ মই মানে ভিডিঅ' তাত নকৰিলোঁ, গুণোৎসৱ বিষয়ে একো দেখাবই নোৱাৰিলোঁ কাৰণ কিছুমান ক্ৰাইটেৰিয়াছ আছিলে যিখিনি মই ফ'ল' কৰিবলগীয়া হ'ল। পাপাই ক'লে যে ভিডিঅ' কৰিব নালাগে, ইয়াত কোনো ছাৰে হয়তো বেয়া পাব। ছাৰে একো কোৱা নাছিলে কিন্তু মোক সেইটো ফিল আহি গ'ল, হয়তো বেয়া পাব পাৰে এক্সটাৰ্নেল ছাৰে, আৰু সেইকাৰণে মই ভিডিঅ' নকৰিলোঁ। গুণোৎসৱৰ একো দেখাবই নোৱাৰিম ভিডিঅ', কিন্তু গুণোৎসৱ কোৱাৰ লগে লগে এটা বেলেগ ফূৰ্তি আহি যায় আৰু প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰীসকলৰ মনত। আৰু বিশেষকৈ যেতিয়া মই যোৱা বছৰৰ কথা কওঁ, যোৱা বছৰ যেতিয়া মই দেউতাৰ স্কুলত গৈছিলোঁ আৰু গুণোৎসৱৰ দিনাখন, তেতিয়া কিন্তু বহুত ভাল লাগিছিল। সেই ছাৰজনে, এক্সটাৰ্নেল ছাৰজনে নিজে কৈছিল ভিডিঅ' কৰি মোক দিবা। যদি মই যোৱা বছৰৰ পৰা ভ্লগিং কৰা হ'লে সঁচাকৈ মই দেখালোহেঁতেন ভিতৰৰ পৰিৱেশ কিমান বেছি ভাল লাগে, গুণোৎসৱ কিমান এটা ভাল লগা এটা মুহূৰ্ত সকলো শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে। আৰু মোৰ দেউতা বহুত এক্সাইটেড হৈ আছিল 3-4 দিনৰ আগৰ পৰাই গুণোৎসৱ বুলি। চ' আমাকো ভাল লাগে তেখেতৰ থ্ৰুত যে গুণোৎসৱ কি সেই বস্তুটো জানিব পাৰিছোঁ, আৰু গোটেইখিনি কাম যে ইমান সুন্দৰকৈ কৰে। মোৰ দেউতাই স্কুলত আগৰ বছৰ A পাইছিল, A গ্ৰেড, আৰু এইবছৰ কি পায় নাজানো। চ' ভালদৰে আজিৰ দিনটো দেউতাই পাৰ কৰিলে, আমিও গ'লোঁ, আমাকো ভাল লাগিলে। আৰু এই ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ। আশা কৰোঁ আপোনালোকে লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ, কমেণ্ট সকলো কৰি দিব, কাৰণ আগবাঢ়ি যাবলৈ একমাত্ৰ আপোনালোকৰে সহযোগিতা লাগিব। চ' ফ্ৰেণ্ডছ, থেংক ইউ ছ' মাছ ফৰ ৱাচিং।